এখনি ফুলাম গামোচাৰে গায়ক গায়নেৰে পোহৰ উদ্বোধন কৰিবৰ বাবে আহ্বান জনাইছোঁ। এয়া অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বয়সীয়াল সাংবাদিক তথা সাহিত্যিক পৰশেন ডেকা ডাঙৰীয়াই দিখৌমুখৰ ৰাইজৰ বহু আকাংক্ষিত কমলা শইকীয়াৰ আবক্ষমূৰ্তি উন্মোচন কৰিছে। আমি গায়ন দলক গায়ন পৰিৱেশনৰ বাবে আহ্বান জনাইছোঁ। আৰু সদস্যসকল আৰু মঞ্চত উপবিষ্ট উদ্বোধক মহন্ত ডাঙৰীয়া বিধায়ক হাজৰিকা ডাঙৰীয়া প্ৰমুখ্যে অকমান দি দিবা বলে শ্ৰদ্ধেয় ব্যক্তিসকল ঠিক আছে আৰু পৰম শ্ৰদ্ধাৰ মোৰ সন্মুখত উপস্থিত বুঢ়ী জ্ঞানী কমলা শইকীয়াৰ অনুগামীসকল, মই আৰম্ভণিতে কমলা শইকীয়া শ্বহীদ নাশৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আমাক ইয়াত আমন্ত্ৰণ জনোৱাৰ। আৰু মানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতে কৈছে যে আমি ইয়ালৈকে আহি তেখেতসকলক কৃতাৰ্থ কৰিছোঁ। আচলতে আমিহে দেশবাসীৰ ওচৰত আচলতে আমি মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ অতি তাৎপৰ্যপূৰ্ণ এইটোৱেই, প্ৰতিমূৰ্তি স্থাপন অসমত ক'তো হোৱা নাই, এয়া প্ৰথম। আৰু অসমততো কেইবাগৰাকীও শ্বহীদ হৈছে সাংবাদিক, কিন্তু এই যে প্ৰথমবাৰৰ বাবে দিখৌমুখবাসীয়ে কমলা শইকীয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰি এক অনন্য নজিৰ স্থাপন কৰিলে, তাৰ বাবে মই আটাই এই অনুষ্ঠানৰ লগত জড়িত সকলো ৰচিকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তাৎপৰ্যপূৰ্ণ এইটোৱেই যে মই পৃথিৱীৰ নুঘূৰা দেশ নাই, প্ৰায়বিলাক দেশতে দেখিছোঁ যিখন দেশে উন্নত, যিখন সমাজ উন্নত, সেইখন সমাজতে প্ৰতিমূৰ্তি বেছি, মানে স্মৃতিস্তম্ভ বেছি। গতিকে এতিয়া লণ্ডনত মই আটাইতকৈ বেছি দেখা পাইছোঁ স্মৃতিস্তম্ভ, ভাৰতবৰ্ষৰ মই কলিকতাত বেছি দেখা পাইছোঁ।
মাদ্ৰাজত দেখা পাইছোঁ, দিল্লীত কিছু কিছু আছে। গতিকে এই যে এখন ঠাই কিমান উন্নত সেইটো নিৰ্ভৰ কৰে সেই স্থানৰ অধিবাসীসকলে তেওঁলোকৰ সেই পূৰ্বপুৰুষসকলক কেনেকুৱা ধৰণে স্মৃতিচাৰণ কৰিছে তাৰ ওপৰত। গতিকে দিখৌবাসীয়ে অসমৰ ভিতৰতে এটা অনন্য নজিৰ স্থাপন কৰিলে কমলা শইকীয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰি। গতিকে মই আকৌ এবাৰ তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু মই মানে ইয়াত অহাৰ কাৰণে বহুতে আচৰিত হৈছে যে তেওঁনো কিয় ইমান মানে এই বয়সতো কিয় আহিল মানে কমলা শইকীয়া আমাৰ পৰিয়ালৰ এজন আছে। তেওঁ আৰম্ভণিৰ পৰা আমাৰ কাগজত লিখিছে আৰু নিৰ্ভীকভাৱে লিখিছে। হয়তো আন দুই এজন সম্পাদকে চপাও নকৰিলেহেঁতেন, কিন্তু আমি তেওঁৰ লেখা আগ্ৰহেৰে চপা কৰোঁ। তেওঁ ইয়াৰ পৰা গৈ পেলাই আমাৰ কাৰ্যালয়ত ঘণ্টাৰ পিছত ঘণ্টা আলোচনা কৰি বহিও থাকে। গতিকে তেওঁৰ যিটো লেখাই আটাইতকৈ বেছি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সেইটো হ'ল সেই সময়ত আলফাৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱটো বন্ধ কৰিবৰ কাৰণে চৰকাৰে যিটো ব্যৱস্থা ল'ব লাগিছিল সেইটো মুঠেও নকৰিলে। সেইকাৰণে তেওঁ এটা লেখাত লিখিছিল যে মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু গৃহমন্ত্ৰী ভূপেন্দ্ৰক সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ সেই সময়ত আমি সকলোৱে জানো যে দিছপুৰত আমি দেখিছোঁ মন্ত্ৰীৰ গাড়ীতেই আলফা নেতা সদস্যবিলাকে মানে অহা যোৱা কৰে, আনকি এছপিয়ে চেলুট দিয়ে তেওঁলোকক। এই কথাবিলাক সেই সময়ত চৰকাৰে যে জনা নাছিল সেইটো নহয়। গতিকে ব্যৱস্থা লোৱা নহ'ল। সেইটো কমলা শইকীয়াদেৱে বাৰে বাৰে সেইটো সোঁৱৰাই দিছিল যে এই সমস্যাটো যদি সমাধান কৰা নহয় তেনেহ'লে অসমৰ উন্নতি সম্ভৱ নহ'ব। আজি হেঙে হ'ল, এতিয়া কি আছে এতিয়া গোটেই কথাটো। মই অতি আশাবাদী মানুহ। যেতিয়া মানুহে কয় অসমীয়া ভাষাৰ ভৱিষ্যত নাই, শেষ হৈ গ'ল, মই তেতিয়াও কওঁ যে পৃথিৱীৰ যদি মাত্ৰ 25টা ভাষা জীয়াই থাকে তেতিয়া অসমীয়া জনসংখ্যাৰ ফালৰ পৰা থাকিব। মানৰ আক্ৰমণৰ সময়ত অসমীয়া ভাষা কৈছিল মাত্ৰ 5 লক্ষ মানুহে, এতিয়া 3 কোটিতকৈ বেছি মানুহে কয়। যে ইমান মই আশাবাদী মানুহজনক মানে এতিয়া হতাশ হৈছে এইকাৰণেই যে 1950 চনলৈকে অসমৰ বাহিৰৰ পৰা মানুহে ইয়াতে আহি পেলাই অনায়াসে কৰ্মসংস্থান লাভ কৰিছে। কিন্তু অতি দুখৰ বিষয়, অতি পৰিতাপৰ বিষয় যে এতিয়া 42 লক্ষ অসমীয়া যুৱক যুৱতীয়ে কৰ্মসংস্থানহীনতাৰ বাবে অসমৰ বাহিৰত গৈ ক'ৰবাত হোটেলৰ দুৱাৰীত ক'ৰবাত মানে বিভিন্ন কাম আৰু শাৰীৰিক দৈহিক কাম কৰিব লগা হৈছে। কিন্তু এই যুৱক যুৱতীখিনি অতি মেধাসম্পন্ন, তেওঁলোক প্ৰত্যেকে শিক্ষিত, কিন্তু তেওঁলোক কিয় যাব লগা হ'ল আজি? এই কমলা শইকীয়াই তাকে সকীয়াইছে যে যদি আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহওঁ আৰু অসমত ইমান সুযোগ আছে তাৰ যদি আমি সদ্ব্যৱহাৰ নকৰোঁ তেনেহ'লে অসমৰ আজি 42 লক্ষ নহয়, দুদিন পিছত 60 লক্ষলৈকে বাঢ়ি যাব। আৰু যদি আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতীসকল বাহিৰলৈ গৈয়ে থাকে তেনেহ'লে এই অসম ভূমিত কোনে কি কৰিব? অসম ভূমি শ্মশান নহয় কি হ'ব? মোৰ দৰে আশাবাদী মানুহজনেও কৈছোঁ সেই কথাটো। গতিকে কেইদিনমানৰ আগতে মই এই কলাই গাঁৱলৈকে গ'লোঁ। তাতো এজন শিক্ষাবিদৰ মানে তেওঁৰ স্মৃতি তৰণ এটা উন্মোচন কৰিবলৈ তেওঁৰ মোৰ বন্ধু আছিল কমলা। যি সময়ত বহুতে এইখিনি কথা লিখিবলৈ ভয় শংকা কৰিছিল তেখেতে কিন্তু সকলো দিশ পৰিহাৰ কৰি অসমৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত এইখিনি কথা অত্যন্ত সত্যনিষ্ঠভাৱে, বস্তুনিষ্ঠভাৱে, যুক্তিসংগতভাৱে সমাজৰ ভৱিষ্যত দিনৰ বাট দেখুৱাব পৰাকৈ এইখিনি কথা কৈ গ'ল। আৰু যাৰ ফলশ্ৰুতি আজিৰ 21 শতিকাৰ এই পৰৱৰ্তী সময়ছোৱাত